তোমালোক আহিলা বৰ ভাল কৰিছা। ময়ো অকণমান আজি সেই 15 আগষ্টৰ দিনটোত যাতে ভগৱন্ত প্ৰভুই দেশৰ শান্তি আনে, মংগল হয়, আগত দিনটি আমাৰ সকলোৰ কাৰণে বৰ সুন্দৰ হৈ আগবাঢ়ে, তাৰ কাৰণে মই অলপমান ঈশ্বৰৰ ওচৰত প্ৰসাদ আগবঢ়াইছিলোঁ। ঠিক আছে দেউতা, আমি শান্তি বনলৈ যাম। দেউতা আশীৰ্বাদ ল'বলৈ বৰ ভাল চিন্তা কৰিছা দেই, ভাল ভাল। ভৱিষ্যতে তোমালোকক ভগৱন্ত প্ৰভুই কৃপা কৰিব, বুজিছা। ভাল চিন্তাৰে আগবাঢ়িবা, ভালকৈ যাবা, হাইদন নকৰিবা দেই। এই পতাকাখনৰ সন্মান ৰক্ষা কৰিবই লাগিব, কৰিবই লাগিব, কৰিবই লাগিব, হয়নে? ঠিক আছে, যোৱা তোমালোকে ভালে ভালে অনুষ্ঠানটি কৰাগৈ দেই। ৰ'বা মই আকৌ আজি সেয়া ঈশ্বৰৰ নামত অকণমান এখন শৰাই আগবঢ়াইছিলোঁ, বুজিছা, যাতে ভগৱন্ত প্ৰভুই আগত দিনটিত দেশৰ মংগল আনি দিব পাৰে। ভগৱন্ত প্ৰভু যাতে কৃপা কৰে দেই। ৰ'বাচোন অকণমান দি আছোঁ। লোৱা 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 লোৱা, সেইখন হাত ল'ব লাগে সদায়, পতাকাৰ ওপৰত লোৱা। অঁ আহা, তোমালোকে আহা, তুমি আহা। ঠিক আছে। বৰদেউতা, শংকৰদেৱৰ বিষয়ে কিতাপত বহুতো শিকিলোঁ। হয় বৰদেউতা, বৰগীতবোৰ শুনিও বৰ ভাল লাগে। বৰদেউতা, সেই বৰগীতৰ নৃত্যবোৰ ইমান ধুনীয়া। শিকাই দিবনে? কৃষ্ণ জয় গুৰুশংকৰ। মইনাহঁত, তোমালোকে আজি কেইটামান বৰ সুন্দৰ কথা সুধিলাম। শংকৰদেৱৰ বিষয়ে পঢ়িছা, জানিছা, আৰু তেখেতৰ যিবিলাক কলা সংস্কৃতি, গীত, ভক্তি মাৰ্গৰ যিবিলাক গুণানুকীৰ্তন, এই ক্ষেত্ৰতো তোমালোকৰ জ্ঞানপুষ্ট হৈছে। এতিয়া তোমালোকে নৃত্যৰ কথা ক'লা। শংকৰদেৱ গুৰুজনাই অসমীয়া কলা সংস্কৃতিত সকলো কথা দি থৈ গ'ল, যাৰ কাৰণে আজি আমি সকলো ক্ষেত্ৰতে আনন্দৰে মুখৰিত হৈ আগবাঢ়িব পাৰিছোঁ। অকল ধৰ্ম বুলি ক'ব নোৱাৰি, অসমীয়া জাতিক তেওঁ সংগঠিত কৰি, একত্ৰিত কৰি আৰু মৰম স্নেহৰ দোলেৰে বান্ধি থৈ গ'ল। আৰু তোমালোকে আজি এই মুহূৰ্তত এইখিনি কথা কৈছা 15 আগষ্টৰ এটা শুভ দিনত, শুভক্ষণত। তাৰ কাৰণে মই তোমালোকলৈ অতি মৰম স্নেহ ভক্তি অঞ্জলি যাচিছোঁ। আৰু নৃত্যৰ ক্ষেত্ৰত মই ভাল পাওঁ, মোৰ ক্ষেত্ৰত জ্ঞান আছে কিছু, কিন্তু মই নৃত্য প্ৰদৰ্শনৰ ক্ষেত্ৰত মোৰ বৰ বেছি এটা জ্ঞান নাই। তথাপি আহাচোন, তোমালোকে যিহেতু ভাল পোৱা, আমি সেই নৃত্যটোকেই কৰোঁ। সঁচাকৈ দেই, বৰগীতৰ নৃত্য ইমান ধুনীয়া। গৰু আনিব নাজানা, তুমি দেখা নাই? ককাই, ক'ৰবাত দুখ পাইছে নেকি? দুখ পোৱাৰ কথা ক'ব আহিছা, তুমি নাজানা নেকি? মই পতাকা উত্তোলন কৰিব যাব লাগে, মোৰ দেৰি হৈছে, তুমি নাজানা? তোমাৰ দেউতাৰ নাম কি? দেউতাৰ নাম শ্ৰী ৰমাকান্ত ডেকা। সেই ৰমাকান্ত। চিনি পাইছো, যোৱা আইঅ দেখি যোৱা, বেয়া নাপাবা দেই। গৈছে নে? বাচিছো দে। আজি হৈছে কি? গৰুটো দাদা, ইফালে গৰুটো গৈছে নেকি?
দুখীয়াল ব্যক্তি কলিতাদেৱক সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতক এই স্বাধীনতা দিৱস উপলক্ষে কিছু বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ। আমাৰ আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭৪ বছৰ হ'ল। 1947 চনত আমাৰ দেশ স্বাধীন হৈছিল। ব্ৰিটিছৰ কবলৰ পৰা আমি এই স্বাধীনতা লাভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে এই 15 আগষ্টৰ দিনটোত সকলো ৰাইজৰ উপস্থিতিৰে এই অনুষ্ঠান পালন কৰা হয় আৰু আজি এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ সন্মানীয় ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠান ভাগি বৰ সুন্দৰ কৰিছে। তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জনালোঁ। আৰু এই 73 বছৰৰ এই অনুষ্ঠানত আমি এটা কথা সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মূল ১ নম্বৰ কথা হৈছে আমি দেশ মাতৃক ভাল পাব লাগিলে আমি স্বাধীনৰ এই দিনটোক আমি পালন কৰিব লাগিব আৰু এই দিনটো পালন কৰিলেহে আমাৰ অতীতৰ 1947 চনত যিসকল মহান ব্যক্তিয়ে দেশ ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল, দেশ ৰক্ষাৰ কাৰণে তেখেতসকলে জেলৰ ভাত খাবলৈ আহিছিল, দেশ ৰক্ষাৰ কাৰণে সকলো কথা জীৱনত ত্যাগ কৰি তেখেতসকলে আমাক স্বাধীন দি থৈ গৈছিল, সেই মহান ব্যক্তিসকলক স্মৰণ কৰা হ'ব। সেয়েহে বহু সময়ত আমি দেখোঁ যে স্বাধীনৰ দিনটোত বহুলোকে পালন কৰিব নোখোজে। এক শ্ৰেণী বিভাজনকাৰীয়ে ইয়াৰ প্ৰতিবাদ কৰে। এই বিভাজনকাৰীসকলৰ মই ভাবোঁ ব্যক্তিগত স্বাৰ্থৰ নেষ্টৰ কাৰণেই, তেওঁলোকৰ স্বাৰ্থ লাভ কৰিবৰ কাৰণেই এনেবোৰ বন্ধ পালন কৰিবলৈ অনুভৱ হৈছে। এই স্বাধীন আমাৰ সকলোৰ কাৰণেই স্বাধীন আৰু মাজৰ সময়ছোৱাত কাৰোবাৰ সামাজিকভাৱেই হওক ৰাজনৈতিকভাৱেই হওক সমস্যা থাকিব পাৰে। সেইবোৰ সামাজিক বা ৰাজনৈতিকভাৱে সমাধান কৰা উচিত, কাৰণ অতীতৰ সেই পবিত্ৰ স্বাধীনতাক আমি কলংকিত কৰিব নালাগে আৰু এই যিসকলে কলংকিত কৰিব বিচাৰিছে তেখেতসকলে মই ভাবোঁ অকণমান সংশোধন হোৱা উচিত আৰু তেখেতসকল মই ভাবোঁ দেশৰ প্ৰকৃত স্বাধীনতাৰ এই প্ৰাক মুহূৰ্তত মহান ব্যক্তিসকলক স্মৰণ কৰিব নাজানে বুলি অনুভৱ হৈছে। সেয়েহে আজি আমি সকলো সংকল্পবদ্ধ হোৱা হওক, আমি সকলো ধৰণৰ বিভেদগামী শক্তিক পৰিহাৰ কৰি যাতে আগতৰ দিনত এই মহান স্বাধীনতাৰ দিনটোক আমি পালন কৰি যাব পাৰোঁ। এনেকৈ আমাৰ দেশ এদিন স্বাধীন হৈছে। সেই দানৱ নৰসাধকত পবিত্ৰ দিনত কোনোবাই নিৰ্মিত কৰা সেই পিষ্টল খেতি হাতত লৈ নিৰ্মম আঘাত কৰিবলৈ আহিছিলি স্বাধীন প্ৰেমী এই শিশুসকলক আৰু নেপালী বিচাৰি তহঁতে একো পটকি তহঁতে দেশ ৰক্ষা কৰিবি, তহঁতে জাতি ৰক্ষা কৰিবি, তহঁতে দেশ প্ৰেমিক হবি, হ'ব পাৰিবি? নোৱাৰিবি। তহঁতে হত্যা কৰিব পাৰিবি, হাতত পিষ্টল লৈ নিৰীহ জনসাধাৰণক নিৰ্যাতিত কৰিব পাৰিবি। নিজৰ পিতৃ মাতৃক এৰি বনে বনে ঘূৰি আৰু ৰাজনৈতিক প্ৰবাহৰ মাজত তহঁতে ধূলি মাকতি হৈ ঘূৰি ফুৰিছ। পবিত্ৰ দেশ, পবিত্ৰ জাতিক তহঁতে নিষেধ কৰিবলৈ ওলাই আহিছ। তহঁতে কেতিয়াও মুক্তি নাপাবি তহঁতে এদিন নিধন হ'বই লাগিব। সেই কথা শ্ৰীকৃষ্ণই গীতাত এদিন কৈ থৈ গৈছিল। तदात्मानं सृजाम्यहम्
ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু সময়ৰ খোজৰ পৰা এইটো আমাৰ দাদা হয়, সময়ৰ খোজৰ পৰা আহিছোঁ। যিহেতু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।